আমি যে এটা সময়ত আমাৰ খানা লাগি যাব সেইকাৰণে সিহঁতে ইন জেনেৰেল যেনেকৈ নেফাৰ আণ্ডাৰত হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চিৰ আণ্ডাৰত অৰুণাচল প্ৰদেশ তেনেকৈ কি বোলে উদয়াচল নামাকৰণে চৰণ চমৰ চৌধুৰীহঁতে এটা ৰাজ্য গঠন কৰাৰ কাৰণে সপোন দেখিছিলে। ঠিক আছে, ধন্যবাদ। ফাইন লাগে কিবা কাৰোবাৰ যদি ফল মূল চুৰি খায় এইবিলাক নিয়ম নীতি কাষ্টমাৰী ল' নাগা নিজৰ ষ্টাইল দি শাসন চলাইছিলে। খালি ডাঙৰ ডাঙৰ মানে ফৰেন্স এফেয়াৰ্ছ কেছবিলাকত বিদেশৰ মানে ইণ্ডিয়া গভৰ্ণমেণ্ট ভাৰত চৰকাৰে সেইবিলাক ডিল কৰিব, বাকী আমাৰ সংবিধানে চলিব। আৰু পতাকা ফ্লেগ ফিৰফিলা সেইবিলাক গোটেই সিহঁতৰ নিজাববীয়াকৈ আছিল। সেই গ্ৰাউণ্ডক নাগালেণ্ড বুলি 1963 1 ডিচেম্বৰত দিয়া হৈছে মৰ্যাদা। তাৰপিছত এইফালে সিহঁতৰ কনফ্লিক্ট ষ্টাৰ্টিংটো হৈছে 1800 খ্ৰীষ্টাব্দৰ। আমাৰ আন্দোলনটো কেতিয়া হৈছে? ডিভাইড আছাম 50-50 86 হয়নে নহয়? তাৰপিছত আহিলে এইটো 2027 শেষ হৈ গ'ল। যেনেকৈ নিগুনিৰ ৰাস্তা এটা সময়ত যায় শেষ হৈ যায়। তাৰপিছত হুলুং বিচাৰে নহয়, চুলুং বুলি কয় বোৰত। এতিয়া চব চুলুং দি ওলাই পলাইছে, কোনোবা বিজেপি, কোনোবা ট্ৰেক্টৰ, কোনোবা নাংগাল, কোনোবা কংগ্ৰেছ, কোনোবা আম আদমি। নাই, জাতিৰ ইছ্যুটো নাই। এইফালে যে হাজাৰ হাজাৰ মানুহ ফেলাইছে, জেল হাজতত আছে, বিধৱা এইফালে মানে পংগু চংগু হৈ আছে, এতিয়াও ভালকৈ খোজকাঢ়িব নোৱাৰে। এইবিলাক ৰেচপন্সিবিলিটি কোনে ল'ব? সেইটো পলাব পাৰিব নেকি? এনেকৈ পলালে হয়? তাৰপিছত এটা কথা কৈছিলোঁ মই, বোলে ৰাইজটো নাপাম, প্ৰমোদ বড়োৰ বুদ্ধি বোলে এই গাঁওটো কৰ্তন কৰি ট্ৰাইবেল এৰিয়া মেজৰিটি কৰি দিওঁ, ৰাইজো নাপালেও বড়োলেণ্ড ষ্টেট কিবা এটা সৰু উইদিন দ্য ষ্টেট অট'নমাছ ষ্টেটটো পাব, সেইটো লৈয়ে গাঁও গঠন কৰিব যাই আছে। কিন্তু আৰ্টিকেল 244 ইয়াত লিখা আছে, তাতে লিখা আছে ট্ৰাইবেল এৰিয়া মেজৰিটি হ'লেহে অট'নমাছ ষ্টেটটো হয়। আমি বিচাৰিছোঁ কি? বড়োলেণ্ড। তাৰমানে সিহঁতে বুজাব খুজি আছে বড়ো মানে গোটেই ট্ৰাইবেল লোক বুজায়। এই কথাটো সত্য নহয়, মিছা কথা। ৰাভাটো কেতিয়াও পৰিচয় নিদিয়ে। আপুনি যাওক সোধক, আপুনি কি বড়ো? মই কেতিয়াৰ পৰা বড়ো হ'লোঁ? ৰাভা ক'ব মই ৰাভাহে, মিচিঙে ক'ব মই কেতিয়াৰ পৰা বড়ো হ'লোঁ? মইতো মিচিংহে। দেউৰী ক'ব মই দেউৰীহে। এতিয়া গাঁও কৰ্তন কৰাৰ পিছতে সিহঁতৰ ফৰ্মুলা মতে অট'নমাছ ষ্টেটটো নহয়। সেইকাৰণে কৈছোঁ 1966-67 ভাটাৰমাৰিত যেতিয়া কোকৰাঝাৰত প্ৰথম মেমৰেণ্ডাম দিছিলে উদয়াচলৰ ডিমাণ্ডত, অসম চৰকাৰে যাচিছিলে অট'নমাছ ষ্টেট লৈ যাওঁ, ইউনিয়ন টেৰিটৰী নালাগে দে। কিয়নো PTCA মিনছ প্লেন ট্ৰাইবেল কাউন্সিল অফ আছাম, ভৈয়াম জনজাতীয় পৰিষদৰ মঞ্চ হয়। সেইটো চিমিলাৰিটি আছে, প্ৰযোজ্য আছে। সেইকাৰণে যাচিছিলে অট'নমাছ ষ্টেট লওক, ইউনিয়ন টেৰিটৰী নিবিচাৰিব দে হ'ব। এইফালে ক'ৰ পৰা আহিল? আহি পেলাই জাতিৰ নামত লাগিবই, বুঢ়াক চব মাৰি দিয়ে, পেলাই দিয়ে। এই PTC উদয়াচল এইবিলাক মাৰি দিয়ে, এইবিলাক ঘটনা হ'ল। চবেই জানে, এইটো ক'ব নালাগে। এঞ্জৰ গুটুনি লামাই যেৰকম জুবে তেনেকৈ শেষ হৈ গ'ল। এইটো ৰাস্তা নাই, উশাহটো লাগিব। প্ৰমোদ বড়োতে 1 নম্বৰত পলাল। মই কেতিয়াও EM নহ'ম, চিফ নহ'ম, এইটো গম পাইছে, কেছটো বেয়া হৈ গৈছে। উৰ্খাও কৰাব, লাট মাৰি যা, মই প্ৰেচিডেণ্ট হ'ম UP পিৰিয়ডত, চিফ হৈ বহি থাকিম। এনেকুৱা মিছলীয়া মানুহ থাকে। তাৰপিছত ক'লোঁ মই ৰঞ্জন দৈমাৰীৰ কেছ। প্ৰথমতে মুৰ্দাবাদ জিন্দাবাদ খালি ধ্বনি লগাই, মই যোৱাবাৰ এটা ক্লিপ দিছিলোঁ। 9.4 দফাত NDB ভাইবিলাকৰ যিবিলাক ঘোৰ অপৰাধী ওলোৱাৰ ৰাস্তাই লিখাই নাই তাতে কৈছে চেল বি এক্সামিন দা, কি কৈছে মানে ৰিভিউ কৰা হ'ব বুলি কৈছে। মানে যিবিলাক ঘোৰ অপৰাধী কৰা আছে, চিৰিয়েল বম ব্লাষ্টাৰ্ছ কৰা আছে, সিহঁতক আমি এক্সামিন কৰি চাম, এক্সামিন কৰি চাই পেলাই এৰি দিম বুলি ভাষাই লিখা নাই। কেনেকৈ ওলাব ৰঞ্জন দৈমাৰী? হাগ্ৰামাৰ টাইমত বিল ৰেকৰ্ডত কেনেকৈ ওলাই সিহঁতে জেনেৰেল এমনেষ্টি পায়? না আন্দোলনটো বেলেগ বেলেগ আছিল, এইফালে মানুহ মৰাটো বেলেগ আছিল, এইফালে মানুহ মৰাটো বেলেগ। কি আছিল আন্দোলন? কিমান চিৰিয়েল বম ব্লাষ্ট হৈছে হাগ্ৰামাৰ যেতিয়া আন্দোলন হৈছিলে? কোকৰাঝাৰ পোখৰাগ্ৰামৰ 4বাৰ বম ব্লাষ্ট হৈছে ট্ৰেইনত, গিনতি কৰিব পৰা নাই, হাজাৰ হাজাৰ মৰি গৈছে। কেনেকৈ ক্ষমা পাইছ? এইটো ইণ্ডিভিজুৱেল কেছ নাছিলে, এইটো গোটেই ৰাজহুৱা স্বাৰ্থজনিতহে কেছ আছিলে, এইটো পলিটিকেল কেছ আছিলে। আৰু এটা কথা মই আজি ক্লিয়াৰ কৰি দিওঁ, ফ্ৰেমবল ষ্টেটমেণ্ট যোনটো নেগোচিয়েশ্যন চাওৰাই সেইটো খালি চৰকাৰে কৰে দেই। বাকী 1 নম্বৰত মোক ৰাজ্য লাগে, 2 নম্বৰত ভাষাটো মোক কৰিব লাগে, 3 নম্বৰত ব্ৰিজ বনাব লাগে,
8 নম্বৰত উমুক কৰিব লাগে 9.4 দফাটো এই আন্দোলনকাৰীয়ে সোমাইছে ই আহি নিজে 9 দফাটো হাইনাছ নন হাইনাছটো এনে সোমোৱা নাই এই একতকাৰীৰ মাজৰ পৰাই আছে কোনোবা মানে বগা শিয়াল ইয়ে সোমাইছে এইটো তাৰমানে ভয় পাইছে নেকি ইয়াক ওলাব দিব নালাগে আকৌ সোমাই দে তাক আৰে কিয় ভয় কৰিব লাগে ৰঞ্জন দৈমাৰী কি বাঘ নেকি এই যে খাই দিব চবকে বেচৰা ওলালো হয় দুইমতি ইমান বছৰৰ পিছত আহি পেলাই ঘৰৰ ভাত খালি হয় তাৰপিছত ইহঁতে ইলেকশ্যন খেলিব লাগিলে হয় ইলেকশ্যন খেলাৰ পিছতে হাৰা জিতা কথা আছে তাৰপিছতে যদি চিভ হয় হ'লে হয় ইমান ভয় কৰিব লাগে আৰু ইহঁতে লাজ লাগিব লাগে ৰঞ্জন দৈমাৰী নহ'লে বিটিআৰো নহয় পিছ একত বুলিও নামাকৰণ নাহে সেইকাৰণে জেলৰ পৰা ওলাই লৈ যায় ৰঞ্জন দৈমাৰী হাস্তাক্ষৰ লৈ পেলাই চিগনেচাৰ তাক নেদেখাকৈ কাগজ পাতি আকৌ জেলত সোমাই দিওঁ কিয়নো তাতে এমঅ'ছত লিখাই নাই এই যে ওলাই যাব পৰাকৈ বা NDP ভাইবিলাক ওলাই যাব পৰাকৈ আন্দোলন নাই যেতিয়া পিছ একত হৈ গ'ল যেতিয়া ওলাই আমাক যিখিনি 30% আমি বৌবা কৰোঁ জেনুইনলি আমি য'ত থাকোঁ সেইখিনি এলেকা আমাক স্বাধীন কৰি দিব লাগে আৰু ভাৰত চৰকাৰেও শুনিব লাগে আমি ৰিচেণ্টলি মেমৰেণ্ডাম গঠন কৰিম গোটেই ডিষ্ট্ৰিক্ট কমিটিবিলাক বড়ো এলেকা যিবিলাক BTC এলেকা গঠন কৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আমি শ্লোগান দিছোঁ এক গাল মাৰে তো দুসরা भी दे दो फिर भी अलग राज्य चाहिए उड़ियाचल मांग के रहेंगे আমি জানো আমার আলাদা রাজ্য হওয়ার কোনো কমি নাই दिल्ली के टाइप क्वेश्चन करीम हमें आप किस आधार पर अलग राज्य गठन करने से मना करेंगे আমি জানো नेम ऑफ स्टाइल नोमेनक्लेचार এই ফালে যেনেকৈ হৈ আছে পশ্চিম ফালে ৰাজ্য আমিও সেম ৰাস্তা দি খুঁজি আছোঁ দিল্লীকে ক'ব পাৰে তহঁতে নাপাই এইফালে দিছোঁ যদি দিল্লীয়ে আমৰ ফল দিয়ে লাডাখক আমিও যদি আমৰ ফল বিচাৰোঁ দিল্লী কি কয় নৰ্থ ইষ্টৰ মানুহ খাব নাপায় কোন সংবিধানত লিখা আছে সেইকাৰণে কৈছোঁ জানিব লাগিব বুজিব লাগিব গোটেই বস্তুটো চালি জাৰি চাব লাগিব আলাদা ৰাজ্য উড়িয়াচল পোৱাটো খাটাং আৰু ই এটা ইন জেনেৰেল নেম হয় গোটেই জাতি ভাষা মানুহৰ এটা বাসস্থান হ'ব মিনিংফুল ৰাজ্য হ'ব আমি য'তে মতে ওলোৱা নাই আমি ভুল পথে পৰিচালিত কৰিব বিচৰা নাই নিজৰ চকু আছে পঢ়ক চাওক সংবিধানত যদি লেণ্ড বিচৰা নতুন ৰাজ্য বড়োলেণ্ড নাগালেণ্ড সাঁওতাললেণ্ড তেনেকৈ যদি পোৱা থাকিলে বিচাৰক পোৱা নাই সংবিধানত ক'ত আছে হা তেতিয়াহ'লেতো জয়গাঁও পুঞ্চলিঙৰ ওচৰত ট'টো জাতি আছে 5000 জনীয়া মাত্ৰ তাহাঁতকো ট'টোলেণ্ড দিব লাগিব সেইকাৰণে গোৰ্খালেণ্ড ফেণ্ডিং গোৰ্খাৰ কথাও মই কৈ আছোঁ गोरखा माने जुन जातिले लड़ने करने एक्सपर्ट से मरने डर लगते ना तेले नेपाली में गोरखा बन्छ એટલે জাতিৰ গোল যদি দাৰ্জিলিঙৰ নামত বিচাৰিলে ইউনিয়ন টেৰিটৰি হৈ যায় লাডাখৰ আগত হৈ যায় দাৰ্জিলিং ইউনিয়ন টেৰিটৰি গোটেই ভাৰতবৰ্ষটোত কোনো মতে নাই এথনিকেল ৰাজ্য এই সময়ত নহয় আগত ব্লেক এণ্ড হোৱাইট টাইমত যেতিয়া হৈছিলে সেইটো গ'ল তেতিয়া বড়ো মানুহ শুই আছিল নেকি নাজানো আৰু এটা কথা ওলাব পাৰে 1930 কালীচৰণ গুৰুদেৱে ব্ৰহ্মপুত্ৰৰ এই পাৰত ট্ৰাইবেলবিলাকৰ পলিটিকেল এণ্টিটিৰ নামত এটা ৰাজ্য বিচাৰিছিলে কিন্তু এইটো বড়োলেণ্ড বিচাৰিছিলে নে উড়িয়াচল বিচাৰিছিলে সেইটো নাছিলে এই পুৰণা লিডাৰবিলাক ক'ব পাৰে আমাৰ এগেইনষ্টত আমাৰ ডিমাণ্ডটো 1930টো শুৰু হৈছিলে কালীচৰণ ব্ৰহ্মই কৰিছিলে কিন্তু সেইটো কালাৰ নাছিল কি বিচাৰিব খুজিছিল ময়ো নাজানো নামাকৰণে নাই সেইকাৰণে চৰণ চমৰ চৌধুৰীহঁতে দেখিছিলে যে বড়ো মানুহ একত্ৰিত নহয় এটা জায়গাত ববা নকৰে বিভিন্ন নানান জাতি ভাষা ধৰ্মৰ মানুহবিলাক থাকে বুজি কৰা সেইকাৰণে কোন হয় এইটো ডেপুটি চিফ গোবিন্দ নেকি সেইদিনাখন ক'লে যে বোলে পৃথিৱীতে নজিৰ নাই বোলে আমাৰ ইয়াতে নজিৰ নাই শান্তি শক্তি হোৱাৰ পিছত আকৌ কোনোবা মানুহে সব বিসৰ্জন দিয়াৰ পিছত ডিমাণ্ড পৰ্যন্ত এৰি দিয়াৰ পিছত বন্দুক বাৰুদ সব দিয়াৰ পিছত চৰকাৰক চাইন কৰি শান্তি চুক্তি আকৌ জেলত যোৱা সেইকাৰণে কৈছোঁ মই নেলছন মেণ্ডেলাক 27 বছৰ জেলৰ ভিতৰত চাইন কৰিছে তাৰপিছত ওলাব লগা হৈছে চৰকাৰে নিজে যাই ওলাইছে প্ৰেচিডেণ্ট হৈছে সবকে সাউথ আফ্ৰিকাৰ নাম্বাৰ 1 নাগৰিক প্ৰেচিডেণ্ট তাৰপিছত তাক দিয়া হৈছে নোবেল পুৰস্কাৰ ইয়াৰ কি হয় ৰঞ্জন দৈমাৰীয়ে পিছ একোটা চাইন কৰিল একমাহ থাকি আকৌ জেলত সোমাই দিল এইবিলাক সব নাটক সেইকাৰণে কৈছোঁ মই বাৰ কৈছোঁ 1 নম্বৰ দফাটো যোনে সোমাইছে 9.4 দফা জনক এই মানুহজনে সোমাইছে কোনে ড্ৰাফটিং বনাইছে এইটো হুটক প্ৰথমত सोर बानाया बे ड्राफ्टिंखौ कम्पिउटाराव सोर जिरायनानै बानाया इम्बु थेमा ना मामा
सोर बानाया बे मानसियानो रन्जन दैमारिखौ सोफिनदों সেইকাৰণে কৈছোঁ মই सिगनेचार कालेक्शन करक 1 लाख मिनिमाम হ'ব লাগে NDBI বিলাকক সংকোচৰ পৰা এনেকৈ सिगनेचार कालेक्शन करक তাতে থাকিব লাগে মেমৰেণ্ডামত জেনেৰেল এমনেষ্টি পাব লাগে সব শান্তি চুক্তি হোৱাৰ পিছত কেলে জেলত যায় এটা মেমৰেণ্ডাম হোম মিনিষ্টাৰক দিব লাগে কপি টু প্ৰাইম মিনিষ্টাৰ কপি টু চিফ মিনিষ্টাৰ আমিও সিগনেচাৰ দিম যিমান পাব্লিক আছে সিগনেচাৰ দিব খাটাই নুখুলিব কেনে সেন্টিমেন্ট আছে ৰঞ্জন দৈমাৰী ওলাব লাগে আৰু যিজনে সেই মেমৰেণ্ডাম অফ সেটেলমেণ্টত যিবিলাক সিগনেটৰিজ আছে সিহঁতে যদি এই মেমৰেণ্ডামৰ সিগনেচাৰ যদি নিদিয়ে যদি প্ৰমোদ নিদিয়ে গোবিন্দ নিদিয়ে ভাবিলক এই ভিতৰৰ এজন ইয়ে সেইকাৰণে কৈছোঁ যেনেকৈ হওক ৰঞ্জন দৈমাৰীক ওলাব লাগে এইখিনি আমাৰ ৰিকুৱেষ্ট মানে লাজ লাগি গৈছে সদায় সদায় এইবিলাক কথা ওলি থাকে সেইকাৰণে সবকে ৰিকুৱেষ্ট কৰিছোঁ যে কনষ্ট্ৰাকটিভ হ'ব লাগে নিজৰ জাতি ভাই হয় এটা সময়ত লাগিছিলে হা ইয়াক কচু দানা দালি ঝোল পুৰাণা ভাত পচা পকা দালি খাই আছে বেচাৰা জেলত তাহাঁতে মদে মাংস এচি বাবৰে ডাঙৰ ডাঙৰ গাড়ী ঘৰ বাৰী হা লাজ নালাগে নিজৰ লগৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট জেলত বহি আছে কেনেকৈ চলিব পাৰে সিহঁতে এনেকৈ সেইকাৰণে অনুৰোধ কৰিছোঁ গোটেই ৰাজ্য আমাৰ বিশেষকৈ আমাৰ বড়ো ভাইবিলাকক বড়োলেণ্ড ষ্টেট আৰু নাই এইটো নিষেধ হৈ গ'ল এতিয়া ৰাজ্যটো লাগে আমাক আমিতো এৰি নিদিওঁ অসমৰ লগতো আমি নাথাকোঁৱে সেইকাৰণে কৈছোঁ 2030ৰ ভিতৰত আমি ৰাজ্য গঠন কৰিমেই আৰু আমি 30-70 শ্লোগান দিছোঁ 30% মানে 30% আমি ট্ৰাইবেল এলেকা আমি বহবাস কৰোঁৱে সেইটো মাথা বিষৰ দৰকাৰ নাই প্ৰথমতে ধন্যবাদ যাচিছোঁ কথা হ'ল যে যোৱা চবেই জানে BTR ৰেকৰ্ড 27 জানুৱাৰী 2020ৰ পৰা যে বড়োলেণ্ড ষ্টেট ইছ্যু যোনটো ডিমাণ্ড আছিলে বড়োবিলাকৰ তাতে ভালকৈ ক্লিয়াৰভাৱে ডিষ্টিংভাৱে লিখা আছে কম্প্ৰিহেনচিভ এণ্ড ফাইনেল সলিউশ্যন টু দিয়াৰ ডিমাণ্ডছ কৈছে যে বড়োবিলাকৰ যি ডিমাণ্ড আছিলে মূল ডিমাণ্ডটো কি আছিলে বড়োলেণ্ড ষ্টেট সৃষ্টি কৰা ক্ৰিয়েশ্যন কৰা সেই উদ্দেশ্যৰ পৰা যেতিয়া নেকি বড়োলেণ্ড ষ্টেটটো মানে ফাইনেল এটা ফুল ষ্টপ হৈ গ'ল যে ভাৰত চৰকাৰে অসমে মিলি পেলাই যে বড়োলেণ্ড ষ্টেট ইছ্যুটো এটা মানে ব্ৰেক লগালে ফাইনেল বুলি তাৰপিছত আমি উপায় নাই এটা সিদ্ধান্ত ল'বলগীয়া হ'ল যে আমি দেখিলোঁ এই অসমৰ লগত আমি কোনো দিনে কোনো মতে আমি অসমৰ লগত থাকিব নিবিচাৰোঁ আৰু থাকিবও নোৱাৰোঁ আপোনালোকে জানে এইখন চৰকাৰটো আৰু বেছি ট্ৰাইবেল বিৰোধী চৰকাৰ হয় উচ্ছেদৰ পৰা উচ্ছেদ ইয়াৰ মাত্ৰ যিবিলাক মানে কি কয় ইণ্ডিজিনিয়াছ পিপল উচ্ছেদ কৰি আছে ইয়াৰ পৰা আৰু লগতে আপোনালোকে জানে ইনকাউণ্টাৰ কি এনকাউণ্টাৰ খালি ট্ৰাইবেল মানুহে মৰে তে বহুত কথা আছে যেনেকৈ আপোনালোকে BTR ৰেকৰ্ডত চাওক বড়ো ভাষাটো বোলে এছ'চিয়েট লেংগুৱেজ সহযোগী ভাষাহে যদি বড়ো মানুহ ট্ৰাইবেলক ইমানে যদি ভাল পালে হয় হিমন্ত মামাই কেলে অসমত কিয় ষ্টেট মৰ্যাদা দিয়া নাই আমাকো আমাৰ ভাষাকো ছিকিমত 7টা ভাষা সবকে ষ্টেট পৰ্যায়ৰ মৰ্যাদা দিছে আমাৰতো কেলে সহযোগী ভাষা আমি কি এডাল্ট্ৰেন চাইল্ড নেকি অসমৰ আমিতো কি কয় আমি মাত কি বোলে এইটো ভূমিপুত্ৰ হয় আমি ভূমিপুত্ৰ হয় অসমৰ আমাক কিয় মাহীয়া চকুৰে চাইছে যদি ইমানে ভাল পালে হয় বড়ো মানুহক ইমানে কেঁকৰা শামুক খোৱা জাতিক ইমানে ভাল পালে হয় আমাৰ ভাষাকো ষ্টেট লেংগুৱেজ ডিক্লেয়াৰ কৰিব পাৰিলে হয় বিদেশতো আছে বহুত দেশ আছে নেশ্যনেল পৰ্যায়ত বহুত ইংলিছক ফৰাচী ভাষাক বহুতক নেশ্যনেল লেংগুৱেজক মৰ্যাদা দিয়া হৈছে তো এইবিলাক সব নাটক আচলতে অসমৰ লগত আমি ট্ৰাইবেল মানুহ কেতিয়াও মিলি থাকিব নোৱাৰোঁ আৰু এই উডিয়াচল যে ৰাজ্য আমি ডিমাণ্ড কৰিছোঁ সেইটো প্ৰাপ্য আমাৰ সাংবিধানিক প্ৰাপ্য আছে আমি পামেই আৰু এই উডিয়াচল গোটেই মাতৃভাষা ধৰ্ম লগতে ট্ৰাইবেলবিলাকৰ এটা মাতৃভূমি হওক সবে গৌৰৱতে ক'ব পাৰিব যে আমাৰো মাতৃভূমি হয় কিয়নো ইয়াতে বড়োৰ নাম নাই কোনো ৰাভাৰ নাম নাই কোনো চান্তালৰ নাম নাই ই এটা ইন জেনেৰেল নেম হয় উডিয়াচলৰ মানেটো হৈছে সূৰ্য উদয়ৰ ৰাজ্য ডাউনলেণ্ড ছানৰাইজ উগনা উন্নতি খিলনা ভোৰ চাবেৰা চুবা তাকে উডিয়াচল বুলি কয় যেনেকৈ অৰুণাচল বুলি জাতি নাই অৰুণাচল মানে উদয়গিৰি হয় অৰুণাচল প্ৰদেশ এইটো প্ৰভিন্স হয় এটা দেশ আৰু এইটো দেশৰ এটা প্ৰভিন্স হয় প্ৰদেশ তো সেই হিচাপত আমি উডিয়াচল ৰাজ্যটো ডিমাণ্ড কৰিব যাই আছোঁ আৰু এতিয়াৰ নহয় এইটো ডিমাণ্ড
1966-67 পৰা আৰম্ভ হৈছিলে গ্ৰেট ফৰ্মাৰ চৰণ চৌধুৰী নাৰ্জাৰীহঁতে শুৰুৱাত কৰিছিলে মাজতে আহি কনফ্লিক্ট হ'ল আমাৰ জাতীয় সংগঠন আইডেণ্টিটিৰ নামত লাগে জাতিৰ নামত লাগে বড়োলেণ্ড নহ'লে আমি চব হেৰাই যাম 1986 পৰা আৰম্ভ হৈছে সেইটো আমি ফুল ষ্টপ ফাইনেল দিয়া নাই তাহাঁতে নিজে নিজে যাই নিজে শেষ হৈ গৈছে 27 তাৰিখ জানুৱাৰী 2020 এইটো ফাইনেল শব্দটো আমি দিয়া নাই এটা বহুত কথা আছে চালিজাৰি চাব লাগে সেইকাৰণে কৈছোঁ উডিয়াচল ইজ দ্য ৰাইট ৱে আৰু উডিয়াচলে আমাক দিল্লীক লৈ যাব অসমে বাধা দিব নোৱাৰে দিল্লীও বাধা দিব নোৱাৰে লাগিলে যেনেবা গুচি যাম তথাপিও আমি উডিয়াচল ৰাজ্যটো পাম সেইখিনি আমি জানো সেইকাৰণে ৰাইজক আহ্বান কৰিছোঁ ভগৱানে চবকে জ্ঞান বুদ্ধি দিছে বেলেগৰ মানে নানানটা কথাত ভুল নাযায় নিজে বিবেচনা চিন্তা কৰক আমাৰ কোন কাৰ কথা সত্য নহত্য সেইবিলাক আমাৰ সংবিধান আছে সংবিধানত বিচাৰক অলপ সোমাই কাৰ কথাটো সত্য সেইবিলাক কথা তাৰমানে আমাৰ মানুহবিলাক কয় যে নাগালেণ্ড কেলে পাইছে তেতিয়াহ'লে সেইটো কথা বাৰ বাৰ কৈ থাকে আৰে নাগা কেনেকৈ পাইছে 100% মেজৰিটি নাগা ট্ৰাইবছ বিফৰ ইণ্ডিপেণ্ডেঞ্চ আমাক যে সংবিধান দিছে আমি যাক পালোঁ মানুহ এতিয়া যে ডাক্তৰ আম্বেদকাৰ ৰাৱে যে দিছে এই সংবিধান গঠন হোৱাৰ আগৰ কেছ এইবিলাক তেতিয়া সিহঁতৰ 9 পইণ্ট দফা এগ্ৰিমেণ্ট আছিলে 1946 ব্ৰিটিছ আৰু কংগ্ৰেছ তেতিয়াৰ নেশ্যনেল কংগ্ৰেছৰ লগত যে ভাৰত যদি স্বাধীন হৈ যায় এটা সময়ত স্বাধীনতা হোৱাটো খাটাং আছিলে ব্ৰিটিছ এৰো তেতিয়াই এগ্ৰিমেণ্ট আছে যে আমাক চেল্ফ ষ্টাইলৰ ৰাজ্য এটা দিব লাগিব তাৰ মানে চুৰি আমি এতিয়া এইটো চিন্তা কৰিছোঁ যে অসমৰ বৌদ্ধিক সমাজক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক অসমৰ ৰাজনৈতিক মঞ্চৰ হওক ভাৰতবৰ্ষৰ ৰাজনৈতিক মঞ্চৰ হওক আমি আপোনালোকৰ সংবাদমেল পাতি পেলাই আপোনালোকৰ জৰিয়তে আপোনালোকৰ প্ৰেছ মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ অসমৰ বুদ্ধিজীৱী শ্ৰেণী সমাজক বুদ্ধিজীৱী ৰাইজক যুক্তিবাদী সমাজ ব্যৱস্থাক আমি অৱগত কৰিব বিচাৰিছোঁ এই কাৰণত যে এটা 1960 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখত প্ৰতিষ্ঠিত PTC পাৰ্টীয়ে আজি আকৌ সুদীৰ্ঘ বছৰ অপেক্ষা কৰাৰ পিছত এতিয়া আকৌ PTC পাৰ্টী উডিয়াচল সৃষ্টি কৰাৰ দাবী কৰাৰ কাৰণটো কি এই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ এই কাৰণতে যে সঁচাকৈ এতিয়া যিখিনি জনজাতীয় অঞ্চলত তথা BTC নাইবা BTR ভিতৰত থকা যিবিলাক শিক্ষিত মানুহ শিক্ষিত ব্যক্তি যিবিলাক চৰকাৰী বিষয়া আছে যিবিলাকে জনজাতিৰ কাৰণে নিজৰ গোষ্ঠীৰ কাৰণে বিকাশৰ কাৰণে অৱৰিত বা আৱাজ কৰি আহিছে তেখেতৰ কিবা এটা বিচাৰিছে কাৰণ এতিয়া BTC পিছত BTR হ'ল তাতেও সন্তুষ্ট হোৱা নাই BTC থকাৰ পিছতো সন্তুষ্ট নহ'ল এই পৰিৱেশত সন্তুষ্ট নোহোৱাৰ কাৰণে আমাৰ বহুতো শিক্ষিত ব্যক্তিবিলাকে এতিয়া এই বিষয়টো চিন্তা এটা কৰিছে যে আমি এটা জনজাতিসকলৰ নিজৰ অস্তিত্বৰ কাৰণে হওক ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত কেন্দ্ৰীয় PTC কেন্দ্ৰীয় শাসিত উডিয়াচল বিচৰা লিখিয়াকৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত ভূটানৰ পাতদেশত জনজাতি অঞ্চল সামৰি পেলাই এখন উডিয়াচল কেন্দ্ৰীয় শাসিত ৰাজ্য সৃষ্টি কৰাৰ দাবীটো আকৌ আমি দাবী কৰিব পাৰোঁগৈ নেকি এই চিন্তাটো এতিয়া সোমাই আহিছে আৰু সোমাই আহিছে এই কাৰণতে আৰু এই চিন্তা ভাৱনাটোক আমি সমগ্ৰ অসমৰ খিলঞ্জীয়া অসমীয়া তথা বৌদ্ধিক সমাজক অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব পৰাকৈ আমি এতিয়া আপোনালোকক সংবাদ মেল জনাই পেলাই মাতি আহ্বান কৰি পেলাই আপোনালোকক নিমন্ত্ৰণ কৰি পেলাই আপোনালোকৰ থ্ৰুৱেদি প্ৰেছ মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজ শ্ৰদ্ধাৰ ৰাইজ খিলঞ্জীয়া অসমীয়া ৰাইজ ভাৰতবৰ্ষ কেন্দ্ৰীয় শাসিত অঞ্চল অসম চৰকাৰ আপোনালোকে আমাৰ জনজাতিসকলৰ যিখিনি PTC যিখিনি দাবী এই দাবীটো আপোনালোকে অৱগত কৰক হৃদয়ংগম কৰক আৰু দাবীটো কাৰ্যকৰী কৰাৰ কাৰণে আপোনাৰ লাগি যাওক বুলি আমি অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এইটো আমাৰ মূল দাবী আমি এটা পৰিৱেশটো চাই আহোঁ আমি পৰিৱেশটো চাই লওঁ ৰাইজৰ আপত্তি তেনেকৈ বিঘৰা আন্দোলন নহ'ব পাৰে আমাৰ গণমত আমি সভা সমিতি পাতি পেলাই ৰাইজক অৱগত বিচাৰিছোঁ তাৰ মাজত চিন্তা কৰি ভৱিষ্যতে তেখেতক লৈ গৈ পেলাই আমি কি কৰা ভাল হ'ব এই বিষয়টো আমি চিন্তা কৰি চাম পিছলৈ আন্দোলন তেনেকৈ আন্দোলন আমি ভিগৰ আন্দোলন এইটো কৰা নাই যে আমি ৰেল ৰখোঁ নাইবা কিবা ৰখোঁ তেনেকুৱা আমি চিন্তা কৰা নাই বৰ্তমান এইটো কৰা নাই কিন্তু আমি আগতে আমাৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ প্ৰথমতে PTC বিষয়ে আগৰ যিটো PTC দাবী আছিলে আমাৰ এই PTC দাবী পৰিৱেশত আমি এইটো চিন্তা কৰিব বিচাৰিছোঁ যে ৰাইজে কি কয় এইটোৰ পৰা আমি অপিনিয়নটো আমি বিচাৰি পেলাই আগন্তুক দিনত আমাৰ যিখিনি ক'বলগীয়া আছে যিখিনি ল'বলগীয়া সিদ্ধান্ত সেই সিদ্ধান্ত আমি ল'ম আমি আশা ৰাখিছোঁ
উদীয়া সৃষ্টি হ'ব। আমি এইটো একেবাৰে নিশ্চিত বুলি আমি আশা ৰাখিছোঁ। কাৰণ তেতিয়াই মই কৈছোঁ যে কেন্দ্ৰই সিদিনাখন কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰ লাডাখ কেন্দ্ৰীয় শাসিত কৰাৰ সেই সময়তে হ'লহেঁতেন বুলি আমাৰ এটা বিশ্বাস আছিল। কিন্তু আমাৰ ট্ৰাইবেলবিলাকৰ পি টি চি দলৰ যিটো সিদ্ধান্ত, পি টি চি পাৰ্টীৰ যিটো সিদ্ধান্ত, অৰুণাচল দাবীৰ যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তৰ ওপৰত বিভিন্ন ধৰণৰ ৰাজনৈতিক সংঘাত আহি গ'ল। এই সংঘাতৰ কাৰণে আমি কিছু থাকিব লগা হ'ল। এইটো অৱস্থা আমাৰ। আশাবাদী আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি পেলাই নিশ্চয় অসম চৰকাৰে এই বিষয়ত কোনো মোৰ বিশ্বাস সিহঁতক নিদিয়ে। কেন্দ্ৰীয় চৰকাৰে নিশ্চয় চিন্তা কৰিব। আমি সেইকাৰণে আমাৰ জনজাতিসকলৰ মাজত যিবিলাক বুদ্ধিজীৱী শ্ৰেণী, যুক্তিবাদী ব্যক্তি এটা আমি চিন্তা এটা কৰি পেলাই আগন্তুক দিনত আমি এটা সিদ্ধান্ত ল'ম। এই সিদ্ধান্তটো আমি গণতান্ত্ৰিকভাৱে সিদ্ধান্ত ল'ম। ইয়াত কোনো আমি একেবাৰে ডেষ্ট্ৰাকটিভ কোনো সিদ্ধান্ত আমি ল'ব নলওঁ। এইটো কথা।